Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লে আপোনালোকক পুনৰ স্বাগতম জনাইছো। এই ভিডিঅ'টো হৈছে বাৰ বিয়াৰ পাৰ্ট 2 ভিডিঅ' আৰু মই আপোনালোকক পাৰ্ট 1ত পানী তুলিবলৈ যোৱা দেখাইছিলো আৰু এতিয়া মই ওলাবলৈ লৈছো 6টা বাজিলে 6:30 বাজিলে আমি অকমান দেৰিকে যাম বুলি এতিয়া ওলাবলৈ লৈছো তাৰপৰা মই এটা পিনছো হাত দীঘল ব্লাউজ মানে ক্ৰপ টপ এটা ব্লেক তাৰ পিছত আৰু এই কাপোৰযোৰ পিন্ধি যাম এতিয়া হেল্ল' এভৰিৱান আমি ওলাই মেলি ৰেডি আৰু আমাৰ মা অধিৱেশন চাবলৈ গুচি গৈছিলে আহিলে পিনে এতিয়া ৰেডি হৈছে তো আমি গোটেইখিনি ৰেডি হৈ গ'লো ফলে মিষ্টাৰ মাহিহঁতো ওলাই ৰেডি হৈ গ'ল এতিয়া আমি যাবলৈ লৈছোঁ বহুত টাইম হৈ গ'ল 8:30 মানে হৈ গ'ল যাওঁকে তো চাই থাকিব আমি একেবাৰে গৈ তাত লগ পাই আছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব feeling was it? Very excited. I was there. Bindu I was there. Finally, good news. Thank you. হালধি লগাওঁতে কৈ দিয়া কেলে কাটিলা কেলে আমি কি চিনাব কাৰণে সেইটো কাৰণে
ददातु नमो गणनान्तं गणपति हवामहे प्रियनान्तं प्रियपति हवामहे विधिनान्तं विधिपति हवामहे वसवनं दीर्घपति भूमि आकाशं এফালে দৰাৰ হকিয়া হিচাপে কোন আহিছে দেখিছেনে আমাৰ সকলোৰে ফেভৰেট বেহৰবাৰী আউটপোষ্টৰ হৰ আহিছিলে দৰাৰ হকিয়েক সৰু সাবস্ক্ৰাইবাৰ এজনী কোৱা নামটো কোৱা অমৃতা দাস কোন ক্লাছত পঢ়িছা পৰণ এয়া তাই মোক দেখিবলৈ চিনি পাইছে হাই দে ভইয়া হা হাই চাই থাকিবা দেই ভিডিঅ' এতিয়া আহি আমি জেঠাইহঁতৰ ঘৰ পালোহি বিয়াৰ পৰা বাহিৰে বাহিৰে জেঠাইৰ ল'ৰাটো বিয়া মানে আমাৰ দাদা বিয়া আৰু আজি নপুৰুষীয়া ভাত খুৱাইছিলে তো আমি তালৈ আহিলোঁ খাবলৈ মন নাছিলে জেঠাই বহুত জোৰ কৰা দেখি আমি দেউতাই নাখালে আমিকেইটাই অকণ অকণ আকৌ তাত খালোঁ